হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। আজিৰ এই ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ সন্মুখত আহিছো এটা কৃষকসকলৰ কাৰণে এটিকৈ সুখৰ খবৰ লৈ। যিসকল কৃষকে খেতি বাতি কৰি আছে তেওঁলোকে সোলাৰ পাম্প কেনেকৈ তেওঁলোকৰ ভূমিত স্থাপন কৰিব, তো এইটোৰ কাৰণে ক'ত আবেদন কৰিব লাগিব, কি কি ডকুমেণ্টছ লাগিব আৰু কোনটো ৱেবছাইটত গৈ পেলাই আপুনি আবেদন কৰিব, গোটেইখিনি তথ্য আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। সো বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যিসকলে চেনেলটো নতুন আছে চেনেলটো সাবস্ক্রাইব কৰি বেল বাটনটো প্ৰেছ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল, তাৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলৰ যিখন গুগল সাৰ্চ ইঞ্জিন আছে সেইটো অপন কৰিব। ইয়াত আপোনালোকে সিম্পলি APDCL বুলি সাৰ্চ কৰি দিব। APDCL সাৰ্চ কৰি দিয়াৰ পিছত ওপৰত যেটো লিংক আহিছে apdcl.org, লিংক মই ডেসক্ৰিপশনত দি দিম, আপুনি তাৰ পৰা আহিব পাৰিব। এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড এটোৰ যেটো অফিচিয়াল ওয়েবসাইট ইন্টাৰফেস তেনেকুৱাকৈ শো কৰিব। এটো ইয়াৰ পৰা কাটি দিব। পিছত স্ক্ৰল ডাউন কৰিব। ইয়াত বহুকেইটা অপশন দিয়া আছে। নোটিশ বোৰ্ড, তাৰ পিছত ইয়াত চাওক ওৱান গোয়িং প্ৰজেক্ট এণ্ড স্কিমছ অপশন দিয়া আছে। বহুকেইটা স্কিম আছে, আপুনি এইবিলাক চাব। চোৱাৰ পিছত আপুনি একদম লাষ্টত যেটা আছে PM কুসুম কম্পোনেন্ট এ, এটাত আপোনালোকে ক্লিক কৰি দিব। এটাতে ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাওক rodali.com, rodali APDCL যেটো অফ স্কিম আছে সেইটো স্কিমৰ অফিচিয়েল ওয়েবসাইটত আপোনালোকক ডিটেক্ট কৰি দিছে। ইয়াত প্ৰথমতে ইয়াত ৰেজিষ্ট্ৰেচন লগইন অপশন আছে। আপুনি ইয়াত 3 নম্বৰ যেটা অপশন আছে প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা ইভাম উত্তম, এইটো অপশনত আপুনি ক্লিক কৰি দিব। এটা অপশনত ক্লিক কৰি দিয়াৰ পিছত অল্প সময় লোডিং ল'ব। সো এটা ক্লিক কৰি দিয়াৰ পিছত কুসুম এপ্লিকেশন অপশন, ইয়াত চাওক ল্যান্ড লিজেস লিস্ট, এটা EOI যেটা অপশন আছে আপুনি ল্যান্ড লিজত ক্লিক কৰি দিব। ল্যান্ড লিজত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ফৰ্ম A ইনফৰমেশন অফ ল্যান্ড ইনিশিয়েটেড ফৰ লিজিং আউট অফ ডেভেলপাৰ্স ফৰ সেটিং, এটা অপশন এসক যিবিলাক ষ্টাৰ মাৰ্ক দি আছে এইবিলাক মেনুটাই ফিল কৰিব লাগিব। এই নম্বৰ দি আছে জেনাৰেল ইনফৰমেশন। ইয়াত প্ৰথম যেটা অপশন দি আছে নেম অফ দা অনাৰ এজ পাৰ ল্যান্ড ৰেকৰ্ড, মাটিৰ নামত যাৰ নাম আছে সেই মাটিয়ালৰ নামটো ইয়াত এন্টাৰ কৰিব। 2 নম্বৰ অপশন দি আছে নেম অফ দা লিজিটিমেট লিগেল হেয়াৰ, যদি আপোনালোকে কাৰোবাৰ মাটি ধাৰ লৈছে তেনে ক্ষেত্ৰত সেই অৰিজিনেল ওনাৰৰ নামটো ইয়াত দিব। তাৰপিছত টাইপ অফ ল্যান্ডৰ দি আছে বাৰেন আৰু কাল্টিভেবল ল্যান্ড, ইয়াত আপুনি কাল্টিভেবল ল্যান্ডত ক্লিক কৰি দিব। তাৰপিছত এইবিলাক আপোনাৰ মাটিৰ উত্তৰ দক্ষিণ পূব পশ্চিমে চাৰিওদিশে যি যি আছে মাটিৱালা তেওঁলোকৰ নামটো এন্টাৰ কৰিব দিব। যদি নিদিয়ে অসুবিধা নাই, ষ্টাৰ মাৰ্ক দিয়া নাই। ডিটেইলছ অফ কন্টাক্ট, এই কন্টাক্ট ডিটেইলছত ইয়াত চাওক নেম অফ অথৰাইজড পাৰ্সন, যাৰ জৰিয়তে অথৰাইজড কৰা হ'ব, যাৰ মানে যিয়ে এপ্লাই কৰিছে তাৰ নামটো দি দিব। দিয়াৰ পিছত ইয়াত চাব আপোনালোকে চুজ আপলোড পাৱাৰ অফ এটৰ্নি, মানে যোনটো ঠাইত আপোনালোকে সোলাৰ পেনেলটো ইনষ্টল কৰিব বিচাৰে সেই ঠাইটোৰ ফটো এখন মাৰি আপোনালোকে চুজ ফাইলত ক্লিক কৰিব। ক্লিক কৰি ইয়াত আপলোড কৰিব লাগিব। আপোনালোকে ডাইৰেক্ট কেমেৰা বা আপুনি আগতে যদি ফটো মাৰিছে তেন্তে ফাইলত গৈ পেলাই এটা আপলোড কৰিব। তো আপোনাৰ এড্ৰেছটো এন্টাৰ কৰিব, এড্ৰেছটো এন্টাৰ কৰিব, পিন নাম্বাৰ দিব, মোবাইল নাম্বাৰ দিব লাগিব, এটা ইমেইল আইডি দিলে হ'ব নিদিলে হ'ব। ইয়াত ডিটেইলছ অফ ল্যান্ড, ইয়াত টোটাল কিমান বিঘা মাটি আছে সেইটো দিব। তাৰ পিছত মানে যোনটো ঠাইত আপুনি এইটো ইনষ্টল কৰিছে হেয়াত কিমান মাটি আছে, যদি 1 পোৱা হয় তেন্তে 0.25 আৰু যদি আধা বিঘা হয় তেন্তে 0.5 বিঘা দি দিব। ডিস্ট্ৰিক্ট দিব, ৰেভিনিউ সাৰ্কেল, তাৰপিছত ব্লক যিহেতু পঞ্চায়ত বা VTC দি আছে দি দিব। তাৰপিছত আপোনালোকে 4 নম্বৰ ভিলেজ দিব লাগিব। ইয়াত চাওক ইলেক্ট্ৰিকেল সাৰ্কেল আপোনালোকে ইয়াৰ পৰা যোনটো হয় আপোনাৰ সিলেক্ট কৰিব, আপোনাৰ ওচৰত যিখন হয়। মই ইয়াৰ পৰা যে ঘৰটো আমাৰ ওচৰত কোকৰাঝাৰ আছে, মই এটা এক্সাম্পল কৰি দেখুৱাই দি আছো। তো কনসাৰ্ন 33/11 KB সাবডিভিশন, ইয়াত আপোনালোকে 33 দিব, 33 দি দিব। দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে এইবিলাক আপোনাৰ ইমান প্ৰয়োজন নাই। ইয়াত ডেট দি আছে, আপোনাৰ যিখন ফুল নাম আছে ফুল নামটো ইয়াত দিব লাগিব। দিয়াৰ পিছত ইয়াত প্লেসটো বহুৱাই দি সাবমিট এপ্লিকেশনত ক্লিক কৰিব। সাবমিট এপ্লিকেশনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন
মানে ৰেফাৰেন্স নাম্বাৰ শ্ব' কৰিব আপুনি প্ৰিণ্টত ক্লিক কৰি সেই ৰেফাৰেন্স নাম্বাৰটো প্ৰিণ্ট কৰি ল'ব যেহেতু মোৰ ইমান মাটি নাই মই এইটো এপ্লাই কৰি এপ্লাই নকৰোঁ যদি আপোনালোকৰ এই মাটি আছে তেন্তে আপোনালোকে এইটো স্কিমৰ জৰিয়তে আপুনি মানে কৃষকসকলে এটা বহুত ডাঙৰ চৰকাৰী ফেচিলিটি এটা লাভ কৰিব আপুনি সোলাৰ পেনেল এটা লাভ কৰিব আপুনি তাৰ জৰিয়তে আপুনি খেতি বাড়ি কৰিব পাৰিব ভালকৈ তো বন্ধুসকল আজিৰ ভিডিঅ' ইমানতেই ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল বাটনটো প্ৰেছ কৰি দিব ধন্যবাদ